হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে নিশ্চয় ভালে আছে। মই বহুদিন হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কাৰণ মানে দেউতাৰ আপোনাৰ অলপ বেমাৰ হৈ গ'ল। 6 দিন বৰপেটা মেডিকেল কলেজ হস্পিটেলত ৰখালোঁ আৰু এতিয়া দেউতাক ঘৰলৈ লৈ আহিলোঁ। দেউতা বৰ্তমান অলপ সুস্থ হৈছে আৰু এমাহমান লাগিব। দেউতা মানে চুগাৰ বহুখিনি হাই হৈ গৈছিলে, আকৌ প্ৰেছাৰটো আছে। তাৰপিছত আপোনাৰ অক্সিজেনৰ পৰিমাণ অলপ কমি গৈছিল, আমি অলপ ভয় খাইছিলোঁ। কিন্তু এতিয়া বৰ্তমান সুস্থ হৈ ঘৰলৈ লৈ আহিলোঁ, সুস্থ কৰাই। সেইকাৰণে ভিডিঅ' মানে দিব মনো যোৱা নাছিলে আৰু কৰাও নাছিলোঁ তেনেকৈ। গতিকে আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। গতিকে বলক আজি ভিডিঅ'টো মানে প্ৰথমতে যাব ওলাইছোঁ মই মোৰ লগৰ এটাৰ ঘৰলৈ। তাৰ ঘৰত মানে ভোল লাগিছে আৰু অমিতা লাগিছে, সি আনিবৰ কাৰণে মাতি আছিলে। প্ৰথম তাৰ ঘৰলৈকে যাওঁ, বলকচোন। আহিয়ে ছাতৰ ওপৰত আহি গ'লোঁ। দেখিছেনে ছাতৰ ওপৰত কি ধুনীয়াকৈ ফুলৰ খেতি কৰিছে। ছাতৰ ওপৰত থাকোঁতে দেখিলোঁ মোৰ কাৰেণ্টৰ তাঁৰ এডাল আহি কেনে মেইন তাঁৰ আহি কেনে মোৰ বাইকতে পৰিল। ভাগ্য ভাল লাইন নাছিলে, নহ'লে বাইকখন গ'ল হয় মোৰ আজি। লগৰজনৰ পৰা আহি পাওঁতে ৰাতিয়ে হৈ গ'ল। আকৌ খানা এখন আছে বেলেগ লগৰ এটাৰ ৰুমত, তালৈকে আহি আছোঁ। এয়া আপোনাৰ খানাৰ আয়োজন চলি আছে, গোটেইকেইটা দেখোন পেট পেলাই শুই আছে। এয়া খানাৰ আয়োজন, মাংস দালি বনাইছে, এয়া মাংস, সৰুকৈ খানা এটা হ'ব আজি। আমাৰ ধনঞ্জয় মুখ ঢাকি শুই আছে আৰু ইফালে পাবজি খেলাত ব্যস্ত আমাৰ প্লেয়াৰ নয়ন, আৰু ইফালে এটাই খেলি আছে পেট পেলাই লৈ পাবজি। গোটেইকেইটা পাবজি প্লেয়াৰ। আমাৰ বামুণ, লগুণ থকা বামুণ, আমাৰ বামুণে মাংস বনাই আছে। তাকো বনাইছে কিহৰ? ব্ৰইলাৰ মাংস। হাইছে বেটা। এই বিলাহী অলপ দেৰিকৈ দিবি দে, এতিয়াই দিবি নেকি? অঁ, পিঁয়াজ দিছা। এইটো আমাৰ ধনঞ্জয়, ধনঞ্জয় বাচন ধুই আছে। ঐ নামটো কি কৈ দিয়ে একবাৰ। নাম নাই তোৰ? অঁ, দে বাৰু, বাছ কৰি আছা দে। ভাড়া আসছে না, অত মুখ করে দিল।